18 শতিকাত ইউৰোপীয় ৰাষ্ট্ৰসমূহে আন নন ইউৰোপীয়ান ৰাষ্ট্ৰবিলাকৰ ওপৰত বিশেষকৈ এছিয়া আৰু লেটিন আফ্ৰিকান কাণ্ট্ৰিবিলাকৰ ওপৰত নিজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আধিপত্য বিস্তাৰ কৰিছিল, যাক সহজ অৰ্থত ঔপনিৱেশিকতাবাদ বুলি ক'ব পাৰি। ওঠৰ শতিকাত ইউৰোপীয় ৰাষ্ট্ৰসমূহে আন নন ইউৰোপীয়ান ৰাষ্ট্ৰবিলাকৰ ওপৰত বিশেষকৈ এছিয়া আৰু লেটিন আফ্ৰিকান কাণ্ট্ৰিবিলাকৰ ওপৰত নিজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আধিপত্য বিস্তাৰ কৰিছিল, যাক সহজ অৰ্থত ঔপনিৱেশিকতাবাদ বুলি ক'ব পাৰি। ঔপনিৱেশিকতাবাদৰ জৰিয়তে তেওঁলোকে বিশেষকৈ অৰ্থনৈতিক লাভালাভৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু যিসমূহ ঔপনিৱেশিক দেশ আছিল সেই দেশবিলাকৰ পৰা ৰিচোৰ্চেছ, বিশেষকৈ নেচাৰেল ৰিচোৰ্চেছ আৰু হিউমেন ৰিচোৰ্চেছ তেওঁলোকৰ পৰা শ্ৰমিকবিলাক লৈ গৈ নিজৰ দেশৰ অৰ্থনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল।